আজি আমি যাম পিকনিক খাবলৈ আমাৰ কলেজৰ পৰা মানে নগাঁও টপাতলিত চ' ফুল এক্সাইটেড হ'ব মানে একদম মানে ধামাকাদাৰ এটা ভ্লগ আপ হ'ব চ' মানে যাম এতিয়া আৰু কাপোৰ চাপোৰ লৈছোঁ আৰু কি মই সোমাই লওঁ মানে চ' চাই থাকক আপোনালোকে একদম ফুল ছেটআপত একদম মানে পৰ্ট লগাই লৈছোঁ গৰিলা পৰ্ট চ' জোতা পিন্ধিছোঁ চ' ৰেডি যাবলৈ ৰেডি হৈ থাকক ভিডিঅ'টো চাবলৈ ৰেডি হৈ থাকক চ' কোৱা চাওক बिग फैन सर अपना बिग फैन मैंने एकदम पूरा बिग फैन है हम क्या कोई जो समझ बिग फैन लाइक एंड सब्सक्राइब ए जे एमसी स्टार तो गटे बिला उठी गल एकदम गाड़ी पूरा एन्जॉय बने जे मी पूरा एन्जॉय हो हमार मोर ब्लॉग है ऐसे ब्लॉग है नाम तो किसिल बॉबी ब्लॉग बॉबी ब्लॉग्स बॉबी ब्लॉग में डिस्क्रिप्शन लिंक तो दिनु आपना लको साबो प्ले এটা মই লব ফাইনালি কলেজ আহি পালো মজা লাগিব আজি কেন মানে ফুলটো জানছ না সেই সব গাড়িত বক্স তো লগাইছে এটো হোন্ডা তো এই বক্স আছে এই বক্স এ তোমার ধিমান এটা আমার পিঙ্কু ফুল এনজয়মেন্ট একদম বলাইছো একদম গাড়ী চলি গৈছে এতিয়া মাতটো ভাঙি গৈছে অলপ মানে বহুত চিঞৰিছো নাই বাবে মাতটো ভাঙি গৈছে চুচাইডক আপোনালোকে গোটেই ভিডিঅ'টো ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাঁধি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান So guys, ahi palo ami ipone ইয়াত মানে পিকনিক স্পটটো আমি অলপ ফুৰিবলৈ যাইছোঁ এতিয়া প্লেছ চাওক কামবিলাক কৰিছে ধৰম যেতিয়া এতিয়া মানে আৰু ডেন্স কৰিম আৰু এতিয়া ডেন্স কৰিবৰ কাৰণে আমি বক্সবিলাক ঠিক কৰিছোঁ চ' চাই থাকক আমি ব্ৰেকফাষ্ট কৰি আছোঁ ব্ৰেড আৰু জেলিৰ সৈতে মানে হুলস্থুলৰ পৰা মানে অলপমান ফুৰিবলৈ আহিলোঁ ইয়াতে মানে অলপমান ফুৰিব মানে কুণাল মই আৰু আহিছে সিহঁতো আহিছে এই চাওক সিফালে বহুত চাউণ্ড কপিৰাইট লাগব সেইবাবে মই আৰু এইফালে আহিলোঁ অলপমান এইবিলাক কওঁ মানে অলপ চাই থাকক আপোনালোকৰ ভিডিঅ'টো মই এই দেখোঁতে মানে দেখা পালোঁ এডাল সেই ৰবৰৰ আপোনালোকে অলপমান চাই থাকচোন মানে ৰবৰৰ আধা অংশ কাটি পেলাই সেইটো ৰবৰটো পৰি পৰি ইয়াতে
পৰে ইয়াতে ইয়াৰ পৰা মানে লৈ যায় শুকুৱাৰ পিছত আমি আহিলোঁ মানে ফেলে একদম কি মজা ৰাস্তা চাওক একদম জাগা আছে আপোনালোকে মানে ভিজিট কৰিব ইয়াতে এই যাওক বগৰী আছে গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলতে কিবা এটা খাবলৈ আহিলোঁ এতিয়া আমি টেডি বিয়াৰে গাড়ী চলাইছে এই টেডি বিয়াৰ নহয় মানে এইটো মানে কষ্টিউম পিন্ধিছে সিহঁতে মানে ড্ৰেছ মানে এটা টেডি বিয়াৰৰ ড্ৰেছ হয় এইটো এমাজনতো পায় ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম চাই ল'ব আপোনালোকে এই বন্ধুসকলে আমাৰ গাৰ্গী আমাৰ জৱা বাইদেউ মানে আমি পূৰা একদম আজি এনজয় কৰিলোঁ মানে এইটো হ'ল আমাৰ সেই খোলা এইটো আমাৰ ল'ব এই কুণালটো আমাৰ কুণালক দেখা পাইছে আপুনি আগৰ ভিডিঅ'বিলাকত আঞ্জা ভাত কেনেকুৱা আছে নে দালিখন বেয়া হৈছে বাট ক'ব গ'লে মাংস আমাৰ ৰাহুল ছাৰে বনাইছে ভায়া নজনা খাইছো না চেল কি আছে ভাতখন कौन है ये लोग कहाँ से आते हैं ये? ভাত কেনে হৈছে মজা হৈছে ভাল না কি হিলি গৈছে না এই মাংস কিন্তু ভাল ধুনীয়া দিছে দেই ধুনীয়া দিছে না ধুনীয়া 15-20 মান বস্তু 15-20 খুজি লৈছোঁ স্যার পানিতে দিব এটা খাইলোঁ মানে আমি মানে বহুত পেটটো ভৰি গৈছে একদম বহুত মাংস খাইছোঁ কমচে কম প্ৰায় 15-20 মান মাংস খাইছোঁ আমার গাড়ির দেখবো দাদা প্ৰায় 9:37 হ'ল ৰাতিপুৱা গৈছিলোঁ 5টা মানতে গাঁও চাও বেয়া লাগিছে মানে মাতটো ভাঙি গৈছে কলেজৰ চাৰ্টটো এৰি থৈ আহিলোঁ মানে গাড়ীখনত মানে কি কিবা এটা পাবৰ কাৰণে বস্তুতে কিবা এটা হিৰ' হ'ব লাগে সেইটো কথা মানে সত্য মানে মই এটা এনজয় পাইছোঁ এনজয়টো আছোঁ সেই এনজয়টো মই কৰি নাই কোনোদিনে কিন্তু চাৰ্টটো আহি থাকিব চিলাই গ'লে চাৰ্টটো পাই যাম আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম ছোৱালীলৈ দিছোঁ ধন্যবাদ জয় অসম